নমস্কাৰ, মই মিতালী বৰুৱা, নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ। আজি মই লৈ আহিছোঁ আন এটি ভিডিঅ' আপোনালোকৰ ওচৰলৈ। এই ভিডিঅ'টো হৈছে বহুতে মোক সুধি থাকে যে মানি এট্ৰাকৰ বাবে কি ক্ৰিষ্টেল পিন্ধিলে লাভ হ'ব। এতিয়া মানি এট্ৰাক বুলি ক'বলৈ হ'লে আপোনালোকে প্ৰথমতে ইনকাম কৰিব লাগিব। যিয়ে ইনকাম কৰি আছে কিন্তু যথেষ্ট পৰিমাণে পইচা অহা নাই, কষ্টও কৰি আছে, সুফল পোৱা নাই, পইচা পাতিৰ ক্ষেত্ৰত মানে যিমানখিনি আহিব লাগে সিমানখিনি অহা নাই কষ্ট হিচাপত। গতিকে মানি এট্ৰাক পিন্ধিলে তেওঁলোকক হে কাম কৰিব। এতিয়া আগলৈ ভিডিঅ'টো যোৱাৰ আগতে যদি এতিয়ালৈকে মোৰ পেজখন ফ'ল' কৰা নাই, ফ'ল' কৰি দিব আৰু মোৰ ইউটিউব চেনেল ডিভাইন নিউমাৰো কেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ইনষ্টাগ্ৰাম পেজখন ফ'ল' কৰি দিব। গতিকে আহক ভিডিঅ'টো আগলৈ। এতিয়া মানি এট্ৰাক বুলি ক'লে যিসকলে ইনকাম কৰি আছে কিন্তু পইচা পাতি অহা নাই বা হাতত জমা থকা নাই, তেওঁলোকৰ কাৰণে পাইৰাইট ব্ৰেচলেট ল'ব পাৰে। পাইৰাইটটো মানি এট্ৰাকৰ কাৰণে খুব ভাল, কিন্তু ব্ৰেচলেট পিন্ধাৰ লগতে তেওঁলোকে যদি ঘৰত এনেকুৱা পাইৰাইটৰ ৰ ষ্ট'ন এটা ৰাখিব পাৰে তেতিয়া যথেষ্ট সুফল পায়। পাইৰাইটটো মানি এট্ৰাক কৰাত বহুতখিনি মানে অৰিহণা যোগাইছে। পাইৰাইটে পাইৰাইটটো লগত ৰাখিব পাৰে। তাৰ উপৰিও আপোনালোকে যিসকলে বিজনেছ কৰি আছে, বিজনেছৰ কাৰণে মানে টকা পইচা আহি আছে ঘৰত, তেওঁলোকৰ কাৰণে মানি এট্ৰাক কৰিবৰ কাৰণে গ্ৰীণ এভেঞ্চুৰিন এডাল পিন্ধিব পাৰে। গ্ৰীণ এভেঞ্চুৰিন বুধ গ্ৰহৰ বাবেও পিন্ধা হয় আৰু যিসকলৰ বুধ গ্ৰহটো বেয়া হৈ আছে তেওঁলোকেও গ্ৰীণ এভেঞ্চুৰিন পিন্ধিব লাগে। যদি ব্যৱসায় কৰি আছে সেইসকলে গ্ৰীণ এভেঞ্চুৰিন পিন্ধিলে যথেষ্ট মানে পইচা পাতিৰ ক্ষেত্ৰত ভাল ৰিজাল্ট পাব। তাৰ উপৰিও যিসকলে চাকৰি কৰি মানি এট্ৰাক কৰি আছে, মানি আহি আছে, মানি এট্ৰাক কৰিব লাগে, কেৰিয়াৰৰ গ্ৰ'থ হৈ আছে তেওঁলোকে কি কৰিব, চিট্ৰাইন ব্ৰেচলেট এডাল পিন্ধিব। তেতিয়া মানি ছেভিংছো হ'ব যথেষ্ট পৰিমাণে। এইডাল চিট্ৰাইন ব্ৰেচলেট তেওঁলোকে পিন্ধিব পাৰে। যিসকলৰ বুধ গ্ৰহ বেয়া হৈ আছে, সূৰ্য গ্ৰহটো ইমান ভাল স্থানত নাই, তেওঁলোকৰ আচলতে টকা পইচাৰ মানে প্ৰব্লেম হৈ থাকে। গতিকে প্ৰথমতে আচলতে চিট্ৰাইন আৰু গ্ৰীণ এভেঞ্চুৰিনটো ল'ব লাগে, যাতে তেওঁলোকৰ সেই বাধাবোৰ টকা পইচা অহাৰ ৰাস্তাবোৰ খোল খায়। তাৰ পিছতহে পাইৰাইটটো ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। পাইৰাইট আপোনালোকে ঘৰত ৰাখিব পাৰে, পাৰিলে সকলোৱে ৰাখিব লাগে পাইৰাইট ষ্ট'ন। পাইৰাইটটো একদম মানি এট্ৰাক্ট কৰে। এইটো মোৰ নিজৰ জীৱনতো বহুতখিনি মানে এফেক্ট হৈছে পাইৰাইট ৰখাৰ ফলত। গতিকে যিসকলে ব্যৱসায় কৰি আছে বা দোকান আছে বা যিকোনো কৰ্মসংস্থাপনত ৰাখি দিব পাৰে এইটো নিজৰ টেবুলত, তেতিয়াও যথেষ্ট সুফল পায় পাইৰাইট লগত ৰাখিলে। আৰু নিজেও পাইৰাইট পিন্ধিব পাৰে। পাইৰাইট ব্ৰেচলেটটো যথেষ্ট লাভ হৈছে, বহুতে ৰিজাল্ট পাইছে। গতিকে বিশ্বাসেৰে পিন্ধিলে বা বিশ্বাসেৰে লগত ৰাখিলে যথেষ্ট সুফল পাব। কিন্তু তাৰ আগতে আপোনালোকে মানি এট্ৰাক হ'বৰ কাৰণে ইনকাম কৰিবই লাগিব, কষ্ট কৰিবই লাগিব। তাৰ পিছতহে এইবিলাক কৰিলে মানে মানি এট্ৰাক হ'ব। এইখিনি লৈ চাব পাৰে আপোনালোকে, যথেষ্ট সুফল পাব। যদি ভিডিঅ' সম্বন্ধিত আপোনালোকে কিবা কুৱেশ্যন থাকে, কিবা প্ৰশ্ন থাকে আপোনালোকে, তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ পেজখনতে বা ভিডিঅ'টোতে কমেণ্ট কৰি জনাব। তাৰ বাবে আপোনালোকে ফোন বা মেছেজ কৰাৰ প্ৰয়োজন নাই। মই যিমানখিনি পাৰোঁ পেজত দিয়া কমেণ্টবিলাকৰ ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰোঁ। গতিকে আপোনালোকে যদি কিবা ভিডিঅ' সম্পৰ্কে কিবা প্ৰশ্ন থাকে আপোনালোকৰ সুধিবলগীয়া, তেতিয়াহ'লে পেজতে মোক সুধিব। ধন্যবাদ। ৰাধে।